আচলতে মই যিহেতু ৰাতিপুৱা বাথৰুমলৈ আহি দেখিলোঁ আৰু এতিয়া যিহেতু মোকে ৰিপ্লাই কৰিব, তুমি যদি দেখিছিলা তুমি চফা নকৰিলা কিয়? যিহেতু যিটোৱে এইটো কাম কৰিলে সেইটোৱেতো বাৰু এনেকৈ এৰি থৈ গুচি গ'ল। তথাপিতো মই অকণমান চফা কৰি দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু মই চফা কৰি দিওঁ অলপ। উপায় নাই আৰু কি কৰিব। নেযায়, গোটেইখন আঠা হৈ লাগি ধৰিলে। মাল কেনেকুৱা উলিয়াই থৈ গৈছে আকৌ, একদম হালধীয়া। দেখিছেনে বাৰু? এইবোৰ চাওকচোন, মাল একদম হালধীয়া উলিয়াই থৈ গৈছে। মাছে খাই আহিছিলে নে মাংসই খাই আহিছিলে নে নাজানো আৰু দেই, একমাত্ৰ ভগৱান জানিব আৰু। এনেকুৱা কাম নকৰিব আৰু দেই, মই হ'লে অনুৰোধ কৰিছোঁ। গোটেইখন গোন্ধ। কোন কুকুৰে হাগিলে ইয়াত? এতিয়া মই চফা কৰিছোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে ভাল এটা কমেণ্ট কৰিব, আৰু এনেকুৱা কাম ভুলতে নকৰিব। যদি হাগিবলৈ সময় হৈছে, পানী ঢালিবলৈ কিয় সময় নহয়? এতিয়া দেখিবলৈ কিমান ধুনীয়া হৈ পৰিলে, হয়নে নহয়? গতিকে এনেকুৱা কাম নকৰিব দেই, মই ভিডিঅ'টোৰ যোগেদি অনুৰোধ কৰিছোঁ আৰু। ইমান ধুনীয়া এটা বাথৰুম, এনেকুৱাটোত বাৰু এনেকৈ কৰি থৈ গ'লে কেনেকৈ হ'ব বাৰু? ইমান ধুনীয়া এখন দাপোনো আছে নিজৰ চেহেৰাটো চাবলৈ বুলিকে। ইমান ধুনীয়া এটা বাথৰুম এনেকৈ যদি বাৰু এৰি থৈ যায় কেনেকৈ হ'ব বাৰু? সেইটো কেনেকৈ মানি ল'ম বাৰু? সেইটো আমি মানি ল'ব নোৱাৰিম নহয়। যিহেতু আমি ইয়াত অহা যোৱা কৰি মেলি পেচাব কৰোঁ, লেট্ৰিন কৰোঁ, আৰু এনেকুৱা এটা পৰিৱেশত যদি এনেকুৱা এটা পৰিৱেশ দেখিবলৈ হয়, নিজকে নিজে ভাল নালাগে নহয়। এইটো কাম নকৰিব দেই। বাৰু যোনে কৰিলে যি নকৰিলে একো নাই, সেইটো